কালি ইমান ভাগৰ লাগিলে আৰু ইমান দূৰ ট্ৰেভেল কৰি আহিছিলোঁ তাৰপিছত মানে শক্তিয়ে নহ'ল ভালকৈ ব্লগ কৰিবৰ কাৰণে আজি এতিয়া আমি ডে ষ্টাৰ্ট কৰিলোঁ 8:30মান বজাত উঠিলোঁ আৰু মে বি জেট লেগো খতম হ'ল কাৰণ ৰাতি এনাফ শুইছোঁ ৰাতি সাৰ পাইছিলোঁ কিন্তু হ'লেও শুইছোঁ আৰু আহি আমি এতিয়া ব্ৰেকফাষ্ট কৰিব আহি চেফজনে সুধিছে যে আমাৰ যদি খানা বেছি ইউৰোপিয়ান টাইপ লাগিছে তেতিয়াহ'লে আমি ক'ব পাৰোঁ আৰু কি লাগে আমাক মানে আমি ক'ব পাৰোঁ মানে শুনি ভাল লাগি গৈছে কিন্তু আমি ভালেই পাইছিলোঁ খানা কালিও বেছি ইউৰোপিয়ান মানে বেলেগ বেলেগ খানা কালি খাইছোঁ ভালেই লাগিছে খাই পেলাই চান্সতে তুমি চিকেন বিৰিয়ানী অৰ্ডাৰ দি দিছা চিকেন বিৰিয়ানী দি দিছোঁ কাৰণে মানে চান্সতে আৰু কালিও আছিলে চিকেন কাৰী আৰু বাটাৰ চিকেন আছিলে মানে য'তে যাওঁ চিকেন বিৰিয়ানী লাগিবই মানে থাকিলে ভাল লাগে হয়নে নহয় চিকেন বিৰিয়ানী ডেজাৰ্ট মেনুতে আহি গৈছোঁ আৰু মানে দেখি পালে মই নিজক ৰখাব পাৰোঁ চব বস্তুবোৰ ট্ৰাই কৰি চাইছোঁ এইটো চাই কিমান চেৰি ক্ৰচন পানীটো এনেকৈ ইয়াৰ পৰা ওলাই আছে পূৰা এইটো ডাইৰেক্ট মানুহে এইটো খাই দিয়ে গম পোৱা যোনটো ফ্ৰাই মানে মোক সদায় ইণ্ডিয়ান ফুড অৰ্ডাৰ কৰাৰ কাৰণে জাজ কৰি থাকিব আৰু নিজে কি অৰ্ডাৰ কৰিছে দোচা চবতে দোচাই লাগিব দোচা যদি আৰম্ভ নহয় তেতিয়াহ'লে ব্ৰেকফাষ্টো নহ'ব এইটো পাই নাই আৰু ভিউটো কি ধুনীয়া কাৰেণ্ট আছে ৱাটাৰ কাৰেণ্ট আছে মই মোক ডিপ কৰি ডিপলৈ লৈ গৈছে পুৰা ডিপ তলত দেখা নাপায় তাৰপিছত মই ভয় লাগিছে তাৰপিছত কাৰেণ্টৰ এগেইনষ্টত নিজকে চুইম কৰি ইয়াতে আনিছে আৰু ফিগাৰ আউট কৰাটো মুস্কিল নহয় চব ৱাটাৰবিলাক দেখা দেখে বাহিৰে দেখা দেখে মোৰ ইটো নহয় ইটো হয় বেলেগটো হয় বেলেগৰ ঘৰত সোমাই গ'লে দিগদাৰ হৈ যাব ন তাৰপিছত তাতে এটা বুঢ়া বুঢ়ী আছিলে সেইটো কৰিছোঁ তহঁতৰ ৰুম কি নাম্বাৰ এই জেগা আমাৰ 311 আচ্ছা কম আছে আমাৰ নতুন গছ দেখিছোঁ মলদ্বীপছৰ কিবা নতুন গছ নেকি যোনটো ৰিজৰ্টত আছোঁ তাৰ পৰা আমাক লোকেল আইলেণ্ড তালৈ লৈ আহিছে তাতে ইয়াতে লোকেল মানুহ থাকে এইটো মানে ৰিজৰ্ট আইলেণ্ড নহয় ইয়াতে লোকেল মানুহ থাকে মানুহৰ ঘৰ হয় তো ইয়াতো এনেকৈ গেষ্ট হাউচ আছে গেষ্ট হাউচ হোটেল নহয় মানে গেষ্ট হাউচ টাইপ আছে ভালে গেষ্ট হাউচ বেয়া নহয় হয় চাগে মানে তেওঁলোকে কৈছে ইয়াতে মানে আপুনি যদি সেই এক্সপেঞ্চিভ লাক্সাৰিয়াছ সেই ৰিজৰ্টবোৰত থাকিব নিবিচাৰে প্ৰাইভেট আইলেণ্ডবোৰত থাকিব নিবিচাৰে ৰিজৰ্ট আইলেণ্ডত থাকিব নিবিচাৰে ইয়াত আহি থাকিব পাৰে ইয়াতো মানে একেই বিচ টাইপ আছে মলদ্বীপছৰ ফিলটো আহিব সেই তেনেকুৱা ধৰণৰ খালি সেই ৱাটাৰ ভিলা সেইবোৰ নাথাকিব বেলেগ ধৰণৰ এনেকুৱা গেষ্ট হাউচ থাকি আপুনি বিচ টিচ চাব পাৰে এইখিনি জেগাৰ আইলেণ্ডবোৰৰ এইটো মেইন আইলেণ্ড হয় তো ইয়াৰে মানুহবোৰে মেইনলি এই ৰিজৰ্টবোৰত কাম কৰে ওচৰে পাজৰে যোনবোৰ ৰিজৰ্ট আছে So with the bed we will release out you have to pull back, okay? Okay. They will pull. Oh. How do you know? They will pull. Wow. ভগৱানৰ নাম লোৱা আৰু খেলাই দিয়া শাক এটা পালে কি কৰিবা শাক এটা পালে সেইটোকে বনাই খাম আৰু আমাৰ লগত অহা মানুহবোৰে চবে ধৰিছে আৰু আমি দুটা কেনেকে মাছ ধৰে আৰু ইমান ধুনীয়া মাছ পাইছে পুৰা গল্ডেন কালাৰ য়েল্লো কালাৰ ৰেড কালাৰ থৈ দিয়া
एकदम मसुवारा आकाशी Now I know the technique. শাৰ্কবোৰক ইহঁতে 9টা বজাত খানা দিয়ে, মাছ দিয়ে, এইফালে এই ব্ৰিজখনৰ এইফালে, কাৰণ এইখিনি দ হয়, তো এইফালে দিয়ে আৰু ইহঁতে গোটেই শাৰ্কবোৰ পূৰা সাগৰৰ শাৰ্কবোৰ আহি পেলাই এনেকৈ ভিতৰতে সোমাই গৈছে। এইকেইটা অকণ সৰু মানে, ইফালেকেইটা আৰু ডাঙৰ হ'ব কাৰণ এইফালে ডিপ হয়। শাৰ্কে নহয়, ষ্টিংৰেও আহিছে, ডাঙৰ ডাঙৰ ষ্টিংৰে, শাৰ্ক। অকণমান ডাঙৰ আমি এতিয়া শাৰ্ক য'ত খানা দিয়ে সেইখিনি জেগাতে বহি আছোঁ। ইয়াতে 9টা বজাত এইখন মানে ৰিজৰ্টে সদায় মানে শাৰ্কবোৰক খানা দিয়ে, মাছ পূৰা ডাঙৰ ডাঙৰ ড্ৰামত আনিছে মাছ, আৰু মাছবোৰ এনেকৈ দিয়ে আৰু পূৰা শাৰ্কবোৰ আহি পূৰা উপৰিকৈ খাইছে। মোৰতো বুকুখন ৰখি গৈছে, এটা এটা মাছ মোতকৈ ডাঙৰ ডাঙৰ। শুনিছোঁ মানে শাৰ্ক বুলি ক'লে আমি ভয় লাগে দিয়কচোন, আমি যেনেকৈ মুভিজবোৰ চাইছোঁ শাৰ্কটো যিটো দেখিছোঁ সেইটো ৰূপ দেখিলে ভয় লাগে। আমি আজি এটা ল'ৰা সুধিলোঁ মানে কেনেকৈ মানে তোমালোকে ইমান ভয় নকৰাকৈ থাকা মানে শাৰ্কৰ লগত। সিহঁতে 20 বছৰমান হ'ল এইটো ৰিজৰ্ট ষ্টাৰ্ট হোৱা, তেতিয়াৰ পৰা সিহঁতে মাছ দি আছে, মানে ওচৰতে আহি আছে। সিহঁতে কেতিয়াও আজিলৈকে এক্সিডেণ্ট হোৱা শুনা নাই, এনেকুৱা কাৰোবাক কামুৰিছে, মানুহক কামুৰিছে, কিবা কৰিছে। সিহঁতে মানে এইটো শাৰ্কবোৰকো এটা টাইপে মানে ৱেল ফেড, মানে ভালকৈ সিহঁতক খুৱাই ৰাখিছে, ফিছ খুৱাই ৰাখিছে, ফিছৰ টেষ্ট দিছে, এনেকুৱা নহয় যে চিকেন খাব দিছে বা বেলেগ বাৰ্ড খাব দিছে বা বেলেগ মিট খাব দিছে, মাটন খাব দিছে, এনেকুৱা নহয়, সিহঁতে মাছেই দিয়ে। তো শাৰ্কবোৰে মাছেই খায় এনেকুৱা। চাহৰ ইমানবোৰ ভেৰাইটি আছে মই কেতিয়াও শুনাই নাছিলোঁ, আৰু এইবোৰ মেইনলি শ্ৰীলংকাৰ চাহ হয়, আৰু ইয়াতে মানে চাহৰে ইমান ভেৰাইটি আছে, আৰু বাকীবোৰৰতো ক'বই নালাগে। আৰু এইটো অলপ দেখিবলৈ ব্লেক টি ফ্লেভাৰ হ'ব। আজি এটা নতুন ৰেষ্টুৰেণ্টত আহিছোঁ, ভাইবছ। এইটো মেইনলি মানে ইউৰোপিয়ান ষ্টাইলৰ হয়, ইয়াতে ইণ্ডিয়ান ফুড নাই, কিন্তু আমি ইমান ইণ্ডিয়ান ফুড খাইছোঁ এইকেইদিন, মানে অলপ মানে বেলেগ খাব মন গৈছে, তো ইয়ালৈ আহিলোঁ। আৰু এইটো মানে ধুনীয়া তেনেকুৱা বিচ হেৰি আছে, ভিউ আছে। তাতে আমাৰ ফটোশ্বুট হ'ব, ভেৰি এক্সাইটেড। আমাক এৰি গুচি গ'ল সিহঁতে, আমাক কৈছে 30 মিনিটছ টাইম স্পেণ্ড কৰিবলৈ। মোৰতো ভয় লাগিছে, কি হৈ আছে মোৰ লগত কি হৈ আছে, মোৰ ভয় লাগিছে। পুৰা প্ৰাইভেচি, মানে ফুল অন প্ৰাইভেচি পাইছে, সাগৰৰ মাজত কোনো নাই। শাৰ্ককেইটা আছে ন, ঠিক আছে, সিহঁতে দে গুড কোম্পানী। আমি আছোঁ একদম সাগৰৰ মাজত, আমি দুটা অকলে, আৰু হেমক এটা তেনেকৈ আমাক থৈ গৈছে। চ' সিহঁতৰ মানে ৰিজৰ্টৰ প্লেন আছে কিবা আমাৰ লগত ফটোশ্বুট কৰা, সেইটো কাৰণে আমিও য়েছ ক'লোঁ, ঠিক আছে কৰি লওঁ বুলি। ছানছেট চাই আছোঁ, একদম পানীৰ মাজত ঝুলনা এখন লগাই থোৱা আছে, আৰু আমি ফটো চটো অলপ তুলিলোঁ। আজি আমাৰ লাষ্ট ডে হয়, মনটো ভাল মানে নাই মোৰ এতিয়াও ইমান ফিল হোৱা নাই, কাৰণ মই এনজয় কৰি আছোঁ। আমি ধৰ লাষ্ট ডে যাব হ'ল সিহে কান্দি আছোঁ, মই কান্দা নাই, মই এনজয় কৰি আছোঁ।